মই বৰ্ণালীয়ে আপোনালোক সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। আপোনালোকে চাগে শুনি শুনি আমনিয়ে পাইছে ন? বাৰে প্ৰতি মই দাঁতৰ জৰা ফুকা কৰাৰ কথা কৈ থাকোঁ, কিন্তু আপোনালোকে ভিডিঅ'বোৰ যদি মন দি চায়, প্ৰায়বিলাক গাঁৱৰ মানুহে অকল জৰা ফুকাতেই মানে গুৰুত্ব দিয়ে, যে ল'ৰা ছোৱালীৰ দাঁতকেইটা অকণমান ৰংটো সলনি হোৱাৰ লগে লগে যে কিয়নো হৈছে এই কথাষাৰকে জানিবলৈ ওচৰতে থকা স্বাস্থ্যসেৱা কেন্দ্ৰলৈ যদি যায় তেওঁলোকে গম পাই যায়। কিন্তু যেতিয়া আমি মানে দেখোঁ ইমান বেয়া অৱস্থাত মানে লৈ আহে, আপোনাৰ দেখিয়ে বেয়া লাগি যায় জানেনে। বহুতেতো ভাবি থাকে যে গাখীৰ খোৱা দাঁত সৰি যাব, কিন্তু গমেই নাপায় যে গাখীৰ খোৱা দাঁতকেইটাৰ লগত ভাল দাঁতকেইটাও বেয়া হৈ গৈছে, মানে পাৰ্মানেণ্ট দাঁতকেইটাও বেয়া হৈ গৈছে। আপোনালোকে চাওকচোন, মই এই ভিডিঅ'টো দিছোঁ, এই ভিডিঅ'টোত আপোনালোকে দেউতাকে বাৰে প্ৰতি সেই ঝৰা ফুকাৰ কথাই কৈ আছে। ক'ৰ পৰা আহিছে এতিয়া? গিলাধাৰী পৰা আহিছে ন? কি হৈছে তাই? প্ৰথম হৈছিলে মানে পোক হৈছিলে, দাঁত পোক হৈছিলে। পোক হৈছিলে ঝাৰিলোঁ, ঝাৰি পিনি পোককেইটা ওলাল। ঝাৰুতে পোক ওলাল? পোক ওলাল। ওলাই পিনি ধৰ মাকে নানা ঘৰলৈ গ'ল, তাতো ওলালে। তাৰপাছত তাৰ ঘৰৰ পৰা তাত কিবা লগাই দিছিল দাঁতটোত? মানে কি লগাইছে মাকে হৈছিলে, মই যোৱা নাই। তাৰপৰা পোক ওলাল গৈছিলে 3 দিন। এতিয়া তাত টাঙোতে এই বস্তুতে এনেকুৱা তাত জাৰাৰ পিছত এইবিলাক হৈ গ'ল, হয় নাই? এতিয়া খাব চাবতো নোৱাৰে ভালদৰে? পাৰিছে? হয়। কান্দিছে নেকি এতিয়া? কান্দা নাই, কান্দিছিলে যেতিয়া ৰাতি মানে শুবতিছে খুব কান্দে। জ্বৰ চৰ উঠিছে? নাই ন? আপোনালোকে এইবোৰ জাৰাবিলাক কেলে কৰে মই বুজি নাপাওঁ। একো লাভ মানে মানুহে ক'লে বোলে পোক হ'লে যে ঝাৰি দিলে, মানুহে কয় পোক হ'লে জাৰে, কিন্তু সেইটো নহয়।